আৰু আহিবি গুড মৰ্নিং সুপ্ৰভাত জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। আজি আমি যাবলৈ ওলাইছোঁ মেঘালয়ৰ বালপাগ্ৰাম নেশ্যনেল পাৰ্ক চাবলৈ। তো সেয়েহে আপোনালোকক দেখাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। তো এইখিনি আমি বেগ চেগ লৈ কিনে পূৰা ৰেডি আৰু পানী বটলৰ পৰা আদি কৰি সম্পূৰ্ণ বস্তু মানে লোৱা হৈছে। তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইবাবে মই চুটি কৰি কাটি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা লাগে লাষ্টত কমেণ্ট কৰি জনাব দেই। আৰু মেইন জেগাটো পাওঁতে আমাক 8 ঘণ্টামান লাগিব। তো এনেকৈ গৈ আছোঁ। আৰু এতিয়া বাজিল সন্ধিয়া 5টা। তো এইখন হোটেলতে আমি কিবা খোৱা বোৱা কৰিলোঁ আগত, তাৰপিছত লাহে লাহে গৈ থাকোঁ কাৰণ সন্ধিয়া হ'ব আৰু। তো আহি ফাইনেলি সন্ধিয়া হৈ গ'ল, মানে ৰাতি হৈ গ'ল। এতিয়া লাইট জ্বলাব লগা হ'ল গাড়ীত। আৰু এইখিনিতে আমাৰ এটা ডাঙৰ ঘটনা হৈ গ'ল আমাৰ লগত, মানে আগৰজন যি গাড়ী চলাইছে তেওঁ মানে অন্য এটা ৰাস্তা দি লৈ গ'ল, যাৰ ফলত আমি বাংলাদেশৰ বৰ্ডাৰত আহি পালোঁ। তো এয়া আপোনালোকে দেখা পাই আছে পুৰা ফিনিচিঙৰ কাটা। তো ইয়াত সুধিবলৈ আমি কাকো এটা মানুহ নাপালোঁ। তো সেইবাবে আমি আৰু যি ৰাস্তা দি গৈছিলোঁ সেই ৰাস্তাতে ঘূৰি আহিলোঁ। তো কিছু দূৰ আহি আমি ফাইনেলি পাই গ'লোঁ বালপাগ্ৰাম নেশ্যনেল পাৰ্ক। আৰু এতিয়া সময় বাজিছে ৰাতি 7:35। তো এতিয়া গেট চেট বন্ধৰ কাৰণে আমি হোটেলত আহিলোঁ। এখন হোটেল বুক কৰা হৈছিল। তো হোটেলত মানে এটা ৰুমত 4জনকৈ থাকিব পাৰে। তো আমি 8জন মানুহ, সেয়েহে 2টা ৰুম বুকিং কৰা হৈছে। আৰু কিছু সময়ৰ পাছতে আমাক ভাত দিয়া হ'ব। ভাত খাই কিনে পূৰা টোপনি মাৰিম আৰু অহাকালি অলপ জল্দি ওলাব লাগিব। আৰু এতিয়া হৈ গ'ল পোহৰ। তো ফাইনেলি মই টোপনিৰ পৰা উঠিলোঁ আৰু বাহিৰত ওলালোঁ অলপ। তো সেইবিলাক যি দেখা পাই আছে আপোনালোকে, সেইবিলাক মানে বাংলাদেশৰ ঘৰ হয়। আৰু এইখিনি আমাৰ গাড়ী, 2খন গাড়ী। আৰু বঢ়িয়াকৈ সকলোৱে মুখ হাত ধুই এইপিনে লাল চাহ যদি ল'লোঁ বিস্কুটৰ লগত। তো এতিয়া চাহ খোৱাৰ পিছত সকলোৱে আমি ৰাস্তাৰ ফালে অলপ ঘূৰিব আহিলোঁ। তেতিয়া দেখিলোঁ আমি যি হোটেলত থাকিছিলোঁ সেইটোৰ নাম হৈছে বালপাগ্ৰাম হোমষ্টে। আৰু ইয়াত কণ্টেক্ট নম্বৰ দিয়া আছে, একেবাৰে ৰাস্তাৰ ওচৰতে হয়। আপোনালোকে যদি কেতিয়াবা আহে তেতিয়াহ'লে এইটো দৰকাৰ হ'ব, আপুনি স্ক্ৰীনশ্বট কৰি ৰাখক। সকলোৱে গা ধুই পা ধুই পূৰা এতিয়া যাবলৈ ৰেডি হ'ল, মানে সকলোৱে ৰাভা ড্ৰেছত মানে পাহাৰখন ভ্ৰমণ কৰিব। সেয়েহে আমিও ওলালোঁ সকলোৱে ৰাভাৰ ড্ৰেছত। আৰু আমি ইয়াৰ পৰা আমি যাব লাগিব বলেৰ' 4x4 ল'ব লাগিব, মানে তাতে আমাৰ নিচিনা গাড়ীবিলাক নাযায়। তো বেলেগকৈ ৰিজাৰ্ভ কৰিব লগা হয়। তো গাড়ীৰ ভাড়া হ'ব মানে 3500 টকা ল'ব। আৰু মই ভগৱানৰ নাম লৈ গাড়ীত ভৰি দিলোঁ। আৰু এয়া হৈছে বালপাগ্ৰাম নেশ্যনেল পাৰ্কৰ সন্মুখৰ গেটটো। তো ইয়াত কিছু নিয়ম বান্ধি দিয়া হৈছে। ৰাতিপুৱা 6টা বজাৰ পৰা আবেলি 4টা বজালৈকে খোলা থাকিব। আৰু আপোনালোকে যদি ভাল ফটো উঠিম বুলি DSLR কেমেৰা লৈ যাম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি ফিজ দিব লাগিব 500 টকা। তেতিয়াহে আপোনাক অনুমতি দিয়া হ'ব যে কেমেৰা লৈ যাবৰ কাৰণে। তো ভিডিঅ'ত আপোনালোকে দেখা পাই আছে ৰাস্তাটো কিমান বেয়া হ'ব পাৰে। তো এনেধৰণে গৈ থাকিলোঁ। তো ফাইনেলি আমি আহি পালোঁ বালপাগ্ৰাম নেশ্যনেল পাৰ্ক, যি গাড়ী পাৰ্কিং। তো পাৰ্কিঙত আহি পালোঁ আমি এতিয়া বৰ্তমান। ইয়াৰ পৰা মানে আমি 7 কিলোমিটাৰ বোলে খোজকাঢ়িব লাগিব, তেতিয়াহে আমি। আৰু সেইখিনি যে দেখিছে সেইখিনিতহে আমাৰ লোকেশ্যনটো, মানে খোজকাঢ়িব লাগিব এতিয়া 7 কিলোমিটাৰ। তো এনেধৰণে নামি গৈ আছোঁ আমি পাহাৰৰ পৰা। তো মুখত তামোল লৈ গৈ আছোঁ দেই, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। আৰু আহিবি আৰু এনেধৰণে খোজকাঢ়ি গৈ আছোঁ। আৰু আধা ৰাস্তা আছে, তো চাই থাকক ভিডিঅ'টো। আৰু কিছু দূৰত অহাৰ পাছত আপোনালোকে দেখা পাব এই যে সেইটো আমি গাড়ী পাৰ্কিং কৰি থোৱাটো হয়। তো বলক লাহে লাহে যাই থাকোঁ।
আৰু সেই অশু পাহাৰটো ইয়াৰ পৰাই আৰম্ভ হৈ যায় আৰু ইয়াৰ উচ্চতা কমেও 3000 ফুট বোলে আৰু এই পাহাৰত ওখতৰ কাৰণে বিখ্যাত বুলি জনাজাত আৰু আমাৰ লগত যিজন দাদাই সিকিউৰিটি হিচাপে গৈছে তেওঁ কোৱা মতে মানে এইখনত মানে ভূত আত্মাই বাস কৰে সেইবাবে তেওঁলোকে মানে পুৰা নিৰাপত্তা হিচাপত এজন মানুহ পঠাই দিয়ে তো কিমান সঁচা কিমান মিছা নাজানো সেইবিলাক পাহাৰ চাওক না পুৰা মৰুভূমিৰ নিচিনা আৰু অলপ পিছত তো ফাইনেলি আমি আহি গ'লোঁ মেইন পইণ্টত বালফাগ্ৰাম নেশ্যনেল পাৰ্ক আৰু আপুনি যদি এইখিনিৰ পৰা মানে এটা ৰুমাল বা কাপোৰ এটা দলিয়াই দিয়া হয় তললৈ মানে ঘূৰি আহে মানে ইমান বতাহ আহে বতাহত মানে ঠেলাত মানে ঘূৰি আহে আৰু এই দাদাজনে চাওক না কি কেহেৰা ইমানে ভয় নকৰে তেওঁ চানা ফটো উঠিব আৰু এইখন 1987 চনত ৰাজীৱ গান্ধীৰ কালতে ৰাষ্ট্ৰীয় জাতীয় উদ্যান বুলি ঘোষণা কৰে আৰু ইয়াত আশে পাশে বসবাস কৰা সকলে কোৱাৰ মতে মানে ইয়াত মানে খুন্দিয়াৰ হ'লেই মানে কিছুমানৰ কান্দন কিছুমান চিল্লাৱা শব্দ শুনা পায় বুলি কয় আৰু এয়া হৈছে শিলৰ গুফা মানে ইয়াতে কোনোবাই থাকে না নাথাকে কবাই নাপাং কিবা খেৰ চেৰ গোটাই মানে আছে তেওঁলোকে কোৱা মতে মানে ইয়াতে কাম কৰাবিলাকে ৰাতি ৰৈ বুলি কয় ৰাতি থাকে বুলি কয় কিন্তু কিমান সঁচা সেইটো নাজানো বাৰু আৰু এনে ধৰণে বহুত শিলত মানে এনেকা টাইলছ লগাই মানে লিখি থোৱা হৈছে মানে ইহঁতৰ কিবা বোলে এটা মাতছা মেলাৰাম পাথৰ বুলি এইটো আৰু ইয়াত আহি মোৰ এটাই অনুভৱ হয় ইয়াত যে ভূত প্ৰেত আছে নিশ্চিত কাৰণ সেইবিলাক যে দেখা পাই আছে সিজু গছ এই যে সিজু গছ নিজে গজা নহয় কাৰণ ভূত প্ৰেতে যাতে আক্ৰমণ কৰিব নোৱাৰে সেইবাবে মানুহে লৈ আহে পৰ্যটকে লৈ আহে আৰু যাৱাৰ সময়ত ইয়াতে ৰুই থৈ যায় আৰু আমি বেছি দেৰি নকৰোঁ কাৰণ মোৰ বহুত ভয়ে লাগি আছে কাৰণ আৰু ঘৰত যাব লগা আছে আৰু যদি আপোনালোকে কেতিয়াবা আহে বহুত সাৱধানে থাকিব কাৰণ ইয়াতে ফুল ধৰণৰ বস্তু নুচুব কাৰণ এইবিলাক চুলে কেতিয়াবা হাৰাই যাৱা বুলি কোৱা শুনা পাইছোঁ যিহেতু মই আগতে কৈছোঁ ইয়াত ঔষধৰ কাৰণে বিখ্যাত আৰু এইখিনিকে চাই আমি ঘৰমুৱা হ'ব লাগিব গোৱালপাৰা ষ্টাফ কেনেকা ভাল কষ্ট নাই না তো ফাইনেলি আমি ঘূৰি আহিলোঁ ঘূৰি আহি আমি জাগাটো পালোঁ মানে গাড়ী পাৰ্কিং কৰা জাগাটো পালোঁ তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম কাৰণ আপোনালোকেও যদি কেতিয়াবা আহিব বিচাৰে তেতিয়া আহিব বহুত ৰিক্সত আহিব কাৰণ ইয়াত যে মৰা মৃত্যুৰ মানে এইটো মৰাখালীয়ে হয় বুলি মই গণ্য কৰোঁ কাৰণ ইয়াত যে মানে ভূত প্ৰেত আছে এইটো নিশ্চিত মানে গাবিলাক অলপ বেলেগ লাগি যায় তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰোঁ লগ পাম অন্য এটি ভিডিঅ'লৈ ধন্যবাদ